এভৰিৱান আজি মোৰ দুপৰীয়াৰ লাঞ্চত ভেজ থালি আছিলে আৰু ভাবিলো আপোনালোকৰ লগত আজি মই কিনো ৰান্ধিলো শ্বেয়াৰ কৰো আৰু এয়া বন্ধাকবি আৰু আলু সবজি এভাগ বনাইছিলো আৰু বিলাহী মসুৰ দালি আৰু মান ধনিয়া দি এভাগ আঞ্জা বনাইছিলো আৰু এফালে পনীৰ আৰু পিয়াজ দি এনেদৰে ফ্ৰাই কৰিছিলো আৰু বাকি দুই এবিধ বনাইছিলো যদিও ভিডিঅ' কৰি ৰখা নহল ডিম আমলেট কৰিছিলো ভেজ থালি যদিও ডিমটো স্কিপ কৰা নাছিলো কাৰণ মানুহজনৰ বাবে ডিমটো বনাইছিলো সেইবাবে লগতে মই সজাই দিলো কিছুমানে ভেজ থালি ডিমটো নপৰে বুলি কয় তথাপি বাকিখিনি ভেজে আছিলে বাকি আজি দুপৰীয়া সাজ আপোনালোকে কিহেৰে খালে জনাব কমেন্ট কৰি আৰু ময়ো নতুনকৈ শিকিহা আছো ইমান এক্সপাৰ্ট হোৱাগে নাই তথাপিও এনেদৰে বনাই আৰু সজাই পৰাই ভাল পাওঁ যেহেতু এতিয়া অলপ ফ্ৰীও আছো সেইবাবে নিজৰ দুপৰীয়া থালিখন এনেদৰে সুন্দৰকৈ সজালো বাকি আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে তেন্তে লাইক আৰু কমেন্ট এটা কৰি জনাব নেক্সট আকৌ নতুন ধুনীয়া যিমান পাৰো নিজে জনাখিনি বনাই আপোনালোকৰ ওচৰত ভিডিঅ' ৰূপে প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম আজিলৈ তেন্তে আহিছো ধন্যবাদ